নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো আজি বৰষুণ দি আছে, বতৰটো বেয়া। তো যিদিনে ভাবোঁ যে এটা ব্লগ বনাম তো সেইদিনে বৰষুণ দি দিয়ে। তো আজি ভাবিলোঁ যে দিনটো কি কৰোঁ কি নকৰোঁ সকলো আপোনালোকৰ আগত দেখুৱাম। তো বৰ্তমান আমি এয়া লজেন ভাই আৰু মই গৈ আছোঁ চুলি কাটিবলৈ। তো যাওঁ চুলি কাটি আহোঁ, কেনেকৈ কাটোঁ চ' সকলো আপোনালোকক দেখুৱাম। তো ভিডিঅ'টি চাই থাকিব। তো বৰষুণ দিলে এনেকুৱা হৈ যায় যে কি কৰিম কি নকৰিম হৈ যায়। তো কামো নাই আজি বৰষুণৰ বাবে বন্ধ হৈ আছে। তো আজি ভাবিলোঁ যে এটা ব্লগে বনাই দিওঁ, সময়ো নহয় কামৰ বাবে। তো চেলুনখন এই আমাৰ বঙাইগাঁও চিভিল হস্পিটেলৰ ওচৰতে। এয়া চাওক সৌৱা চিভিল হস্পিটেলখন, আমাৰ বঙাইগাঁও চিভিল হস্পিটেল। তো লাহে খোজকাঢ়ি গৈ আছোঁ। তো পামেই আৰু দোকানখন। তো গৈ চুলিটো একদম হিৰো টাইপ হৈ আহোঁ। এয়া লজেন ভাইটো একদম তামাম হিৰো হ'ব। তো ঠিক সেয়া চিভিল হস্পিটেলৰ কাষতে এই তাত আছে চেলুনৰ দোকানখন। তো গৈ আছোঁ, তাতে গৈ চুলি কাটোঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাম। তো A few moments later. লজেন ভাই নিউ লুক একদম হিৰো হৈ গৈছে। তো ফাইনেলি আমাৰ চুলি কটা হৈ গ'ল। মোৰ নিউ লুকটো কেনেকুৱা লাগিছে জনাই দিব, আৰু আমাৰ লজেন ভাইৰ নিউ লুকটো কেনেকুৱা লাগিছে বোলে কমেণ্ট বক্সত জনাই দিব। সকলোৱে চাই থাকিব ভিডিঅ'টি, কি কৰোঁ কি নকৰোঁ দেখুৱাই থাকিম। তো বলক, ভাত চাত একো খাই অহা নাই। তো ভোকো লাগিছে অলপ। তো অলপ আগত গৈ দোকানত কিবা খাই গৈ লৈ যাওঁ এতিয়া। তো চুলি কাটি আহি আজৰি হ'লোঁ, এতিয়া গা পা ধুলোঁ। তো ভাত পানীও খালোঁ। তো আবেলি মানত এঠাইলৈ যাম। তো ক'ত যাওঁ কি কৰোঁ সকলো আপোনালোকৰ আগত দেখুৱাই থাকিম। আবেলি মানত ওলাম। চ' ইমান গেলা গৰমততো ক'লৈকো যাব নোৱাৰি। তো অলপ ঠাণ্ডা ভাৱটো হওক তেতিয়া যাম। তো চাই থাকিব। তো বৰ্তমান আমি আহিলোঁ মাজগাঁও ষ্টেচনত। তো আবেলি অলপ আড্ডা মাৰিবলৈ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব, ইয়াৰ ভিতৰৰখিনি দেখুৱাম আপোনালোকক। তো চাই থাকিব। তো এয়া হ'ল মাজগাঁও ষ্টেচন। চব বহুত মডিফাই কৰা হৈছে ইয়াত। আগতে 3-4 বছৰ আগতেতো এনেকুৱা নাছিলে। তো বৰ্তমান বহুত ডেভেলপ হৈছে। তো দেখুৱাই থাকিম আপোনালোকক, চাই থাকিব। তো ইয়াৰ পৰা চাওক না কিমান মজা ভিউ। তো মোৰ বেক চাইডে দেখা পাইছে এয়া কিমান পাহাৰ আছে। তো কেতিয়াবা আহিব ইয়াত। একচুৱেলি ষ্টেচনৰ লগতে ইমান মানে প্ৰাকৃতিক সৌন্দৰ্য আছে যে তো ইয়াত থকা ওচৰৰ পাছৰৰ মানুহখিনি তো এবাৰ আবেলি আহিব পাৰে ইয়াত অলপ ৰেষ্ট ল'বলৈ। তো এয়া চাওক মোৰ পিছফালে কিমান সুন্দৰ পাহাৰ আছে। এয়া সেইখন আপোনালোকে নিশ্চয় দেখা পাইছে, ব্ৰিজখন এয়া নতুনকৈ বনোৱা হৈছে। তো আহিব কেতিয়াবা ওচৰ পাজৰৰ মানুহখিনি। তো ষ্টেচনত বহুত সময় ৰখিলোঁ, কিন্তু এতিয়ালৈকে এখন ট্ৰেইন দেখা পোৱা নাই। চ' ভাবিছিলোঁ যে ট্ৰেইন চাই যাম, বাট নহ'ব চাগে আজি। তো অলপ সময় ৰখোঁ। তো অলপ সময় ৰখি সন্ধিয়া খবৰ হ'ল আৰু। তো ইয়াৰ লাইটটো জ্বলি গ'ল। এয়া চাব পাৰে আপোনালোকে, ষ্টেচনৰ লাইট জ্বলি গ'ল। তো অলপ সময় ৰখি ইয়াৰ পৰা যাম আৰু। 2000 years later. তো সন্ধিয়া খবৰ হ'ল। তো এতিয়া ঘৰত যাওঁ আৰু আজিৰ ভিডিঅ'টি দীঘলীয়া নকৰোঁ। চ' ভিডিঅ'টি যদি চাই ভাল পালে তো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব প্লিজ কৰি দিব। আকৌ এতিয়া নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। চ' আজিলৈ বাই বাই।